Hey guys, মই মিন্টু ডংলি আৰু স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় চেনেল লাৰ্ণ টপ 10 ফ্যাক্টছ ইউটিউব চেনেললৈ। আজি পুনৰ এটা ফ্যাক্টছ থকা ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিছো। আজি আমি কথা পাতিম ৱৰ্ল্ডৰ 10টা মোষ্ট ভিজিটেড চিটিৰ বিষয়ে। ভিডিঅ'ৰ তথ্য অনুসৰি 10 নম্বৰ থকা চহৰখন হৈছে এণ্টালিয়া। এই চহৰখন টাৰ্কিত অৱস্থিত। সমগ্ৰ টাৰ্কিৰ ভিতৰতেই এই এণ্টালিয়া চহৰখনত মানুহৰ আগমন হোৱা টাৰ্কি দেশৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক। সংৰক্ষিত তথ্য অনুযায়ী এই চহৰখনত হোৱা মানুহৰ আগমনৰ সংখ্যা বছৰি প্ৰায় 1,20,41,000। ইয়াৰ পিছতেই 9 নম্বৰ স্থানত আছে জাপানৰ ৰাজধানী চহৰ টকিঅ'। এই দেশখনৰ ভিতৰতেই টকিঅ' চহৰখনত সৰ্বাধিক মানুহৰ আগমন হোৱা দেখা যায়। ইয়ালৈ অহা বছৰি মানুহৰ সংখ্যা হৈছে প্ৰায় 1,20,93,000। 8 নম্বৰ স্থানত থকা চহৰখন হৈছে ইস্তানবুল। ই টাৰ্কিৰ ভিতৰতে এক বিকশিত চহৰ। ইয়ালৈ বছৰি আগমন হোৱা মানুহৰ সংখ্যা হৈছে প্ৰায় 1,30,40,000। এই চহৰখন টাৰ্কিৰ ভিতৰতে সৰ্বাধিক মানুহৰ আগমন হোৱা চহৰ। ইয়াৰ পিছত 7 নম্বৰ স্থান দখল কৰা চহৰখন আমাৰ প্ৰায়ৰে সপোনৰ চহৰ নিউয়ৰ্ক। ই বিশ্বৰ সৰ্বশক্তিশালী দেশ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী চহৰ। ইয়ালৈ সমগ্ৰ বিশ্বৰ পৰাই মানুহ অহা দেখা পাওঁ। তথ্য অনুসৰি বছৰি ইয়ালৈ আগমন হোৱা লোকৰ সংখ্যা প্ৰায় 1,30,60,000। 6ষ্ঠ স্থানত থকা এছিয়া মহাদেশৰ অন্যতম দেশ মালয়েছিয়াৰ কেপিটেল চহৰ কুৱালা লুম্পুৰ চহৰখন। এই চহৰখনলৈ বিশ্বৰ আন আন চহৰৰ দৰে মানুহৰ আগমন অধিকভাৱে হোৱাটো পৰিলক্ষিত হয়। বছৰি এই স্থানলৈ আগমন হোৱা লোকৰ সংখ্যা প্ৰায় 1,30,69,000। নেক্সট 5 নম্বৰ স্থানত থকা চহৰখনেও বিশ্বৰ লোকসকলক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে, যাৰ কাৰণে ইয়ালৈ সৰ্বাধিকভাৱে লোকৰ আগমন হোৱাটো দেখা গৈছে। এই আকৰ্ষণীয় চহৰখন হ'ল ছিংগাপুৰ চহৰ। ইয়ালৈ বছৰি আগমন হোৱা লোকৰ সংখ্যা প্ৰায় 1,40,67,000। ইয়াৰ পিছতেই 4ৰ্থ স্থানত আছে আৰবিক দেশ ইউনাইটেড আৰব এমিৰাটছৰ ডুবাই নামৰ চহৰখন। এই চহৰখন হৈছে বিশ্বৰ ভিতৰতে এখন আকৰ্ষণীয় চহৰ। এই চহৰখনলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহৰ সমাগম হয়। বছৰি এই চহৰলৈ সমাগম হোৱা লোকৰ সংখ্যা প্ৰায় 1,50,93,000। আমাৰ তথ্য অনুসৰি 3 নম্বৰ স্থানত থকা চহৰখন বিশ্বৰ ভিতৰতে পুৰণি চহৰ হোৱাৰ লগতে আমাৰ প্ৰায় লোকৰে সপোনৰ চহৰ লণ্ডন। এই চহৰখন ইউৰোপৰ লগতে বিশ্বৰ বহু বিকশিত চহৰৰ ভিতৰত এক অন্যতম। এই চহৰলৈ সমগ্ৰ বিশ্বৰ পৰাই বিভিন্ন কামত লোকসকল অহা দেখা যায় আৰু এই লোকৰ সংখ্যা বছৰি প্ৰায় 1,90,09,000। ইয়াৰ পিছত 2 নম্বৰ স্থানত থকা নামি দামী চহৰখন হ'ল পেৰিছ। ই হৈছে ফ্ৰান্সৰ ৰাজধানী চহৰ। এই চহৰখন পৃথিৱীৰ ভিতৰতে এক আকৰ্ষণীয় হোৱাৰ কাৰণটো হৈছে ইয়াত থকা আইফেল টাৱাৰটো, আৰু ইয়াৰ উচ্চতা হৈছে 324 মিটাৰ, আৰু ইয়াক মানুহৰ মাজলৈ মুকলি কৰি দিয়া হৈছিল 1889 চনৰ 31 মাৰ্চ তাৰিখে। সংৰক্ষিত তথ্য অনুযায়ী বছৰি প্ৰায় 1,90,12,000 লোকৰ সমাগম হোৱা পৰিলক্ষিত হয়। আজি আমাৰ ভিডিঅ'টোৰ প্ৰথম স্থানত থকা চহৰখন দক্ষিণ পূব এছিয়াৰ থাইলেণ্ড নামৰ দেশখনৰ ৰাজধানী চহৰ বেংকক। বেংকক হৈছে থাইলেণ্ড দেশৰ ভিতৰতে বিকশিত চহৰ হোৱাৰ লগতে বিশ্বৰ ভিতৰত সৰ্বাধিক লোকৰ আগমন হোৱা চহৰ। এই চহৰত সৰ্বাধিক লোকৰ আগমন হোৱা মূল কাৰণ হৈছে এই দেশৰ সুন্দৰতা সংস্কৃতি আৰু ইয়ালৈ অহা লোকক প্ৰদান কৰা স্বাধীনতা। এই চহৰক বিশ্বৰ সৰ্বাধিক লোকৰ আগমন হোৱা চহৰ হিচাপে গঢ়ি তুলিছে। ইয়ালৈ সমাগম হোৱা লোকৰ সংখ্যা প্ৰায় বছৰি 2,20,78,000। আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰি পুনৰ এক নতুন ফ্যাক্টছ থকা ভিডিঅ' লৈ লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। ধন্যবাদ ফৰ ৱাচিং।